যিহেতু আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ, গতিকে আপোনালোককতো আমাৰ কাহিনীটোৰ অন্তিমটো পৃষ্ঠা দেখুৱাবই লাগিব। তো বলকচোন অন্তিম পৃষ্ঠাটো চাওক। মায়ে যিহেতু তাহাঁতক ফোন কৰাৰ কথাটো কৈয়ে দিবা দিছোঁ, মই কৈয়ে দিওঁ। হেল্ল', পুষ্পা হয় না? মই এতিয়া মেঘালীৰ বায়া। তোমাক কথা এটা ক'ব ফোন কৰিছিলোঁ। মেঘালী আগতে হীৰক লগত চলি এটা ভাল পাইছিল, আৰু সেইটো মোৰে দেউৰক। আৰু তুমি এইটো কথাও নাজানো কিজানি তাহাঁতে আৰু কথা পাতা কৰিছিল। আৰু মই শুনিছোঁ তাহাঁতে ক'ৰবাত কালি ফুৰিব যায় বোলে। তুমি অলপ গুৰুত্ব দিবা, নহ'লে পিছত তোমাৰে দিগদাৰ হ'ব। কোনে ফোন কৰিছিল? কোনে হ'ব আৰু কোনোবা টিভি ফোন নাছিল। তুমি বোলে কাৰোবাক লগ ধৰিব যাব খুজিছিলা। কিনো কোৱা? মইনো কাক লগ ধৰিব যাম? যদি ক'ত কৈছিল তুমি তাকে লগ ধৰিব যাবা কিজানি। ৰবাচোন, কিনো কৰ? হেল্ল', কি কৰি আছা তুমি? এনে আছো ৰ'বা। আজি কি হৈছে জানো না? কি হৈছে? বাইদেৱে ফোন কৰি কিনে তোমাৰ আৰু মোৰ কথা এওঁৰ আগত চব কৈ দিছিল। ভাগ্য ভাল আছিল ফোনটো মই ৰিচিভ কৰিছিলোঁ, নহ'লবা আজি এওঁ মোক চেছ কৰলাগৈ। কি আমাৰ বৌ ফোন কৰিছি? আগবাৰতো আমাৰ সম্পৰ্কটো জুই লগালাকে, এইবাৰ আৰু জ্বলা জুইত জিউ জাল বাহিৰে নাই। এই আজি মই সুধাই নেৰো, চাই থাকা কি কৰি আছো মই আজি। দাতে হ'ব দা, এওঁ মোক মাতি ৰ'বা, তোমাক মই অলপ দেৰিকৈ ফোন কৰি আছোঁ দা। দা ফোন কৰিছিলি তই? মায়ে কবাৰছি আগবাৰতো তোৰ এইবিলাক কিনে ইচ্ছা কৰা নাই আৰু এটা কৰিছে। মই তহঁতৰ ভালৰ কাৰণে কৈছোঁ এইবিলাক। ভালৰ কাৰণে কৰিছি তাই? ভালৰ কাৰণে কৰিছি তই মোক ক'ব লাগে, তাই কিবা ফোন কৰি ক'ব লাগে। তাই যদি এতিয়া কিবা কৰি তই কি কৰিবি? তোৰ কিবা যাব নেকি? মৰে যাব। ময়ে ভাল পাওঁ তাই, আৰু তাইৰ কাৰণে মই চাদা খাব বাদ দিছো। ইমান ভাল পাওঁ বস্তুটো। মই কি জানো মায়ে ক'বা দিয়া কাৰণে মই কৈছোঁ। মায়ে ক'ব লাগে কাৰণে কৈছা? আপুনি যে মেঘালী হাতৰ ঘৰত মই কথাটো ক'ব দিছিল, মই কথাটো ক'ব পাই ভাইটি মোক কাবাকে দিছিল। কি শুনি পালে তোমাক আজি শুনা পাইছো। অ বাবা কি তই বোলে বইৰে ঘৰত আছে? তাইক নামৰে কি কৰিম? তাই মাৰবা লগা কামে কৰিছি। কি মাৰবা লগা কাম কৰিলা? তাই সেন্দৰ ঘৰত ক'বা ময়ে কৈছো। আৰু তই সেই বিয়া তিৰিটোৰ লগত কিয় কথা পাতি মৰে? তাইৰ কাৰণে আগতে কিমান যত গৈছি, তই পাৰিলি নেকি? কি যত গৈছি? আকৌ যত নাই, যি কৈছি আমাৰ বৌডালে কৈছি। আৰু এইগিলা বিয়া চিয়া চাবাত নাই, কোনোবাই তাইক মই লৈ আহিম। কি লৈ আহিম? কি পাগলাৰ দৰে কথা কৈছা? আৰু তাই কেনা তই ওলাই যাবি ঘৰৰ পৰা? কি ঘৰৰ পৰা ওলাই যায়? তাইক পালি মই লগা হ'লে অসমখনৰ পৰা ওলাই যাব পাৰো। কি কৈছা তই? অ মিৰ্জা কি এই ৰাতি ক'ত পাই? ক'ৰ পৰা মানে ঘৰৰ পৰাই আহিলো ৰ। ঘৰতো কথা মোৰ শান্তি নহয় গেছি। কিহৰ অশান্তি? বিয়া বাৰু নকৰাওঁ তই কি ইমান অশান্তি হৈছে তোৰ? কিহৰ অশান্তি মানে তইতো জানাই মই আগতে আপি এটা ভাল পাইছিলো। সেইটো কথা গম পাওঁ ৰ। আপিটো দেখোন বিয়া হৈ গৈছে। বিয়া হৈ গৈছিল ৰ, কিন্তু মই এটা কামত গৈছিলো নহয়, আৰু কামটোৰ সূত্ৰতে আগদিন সিহঁতৰ ঘৰত যাই পালো। আৰু সিদিনাৰ পৰা মই তাইৰ নাম্বাৰটো আনি ভাল কৰি কথা পতা আৰম্ভ কৰিলো তাইৰ লগত। কিন্তু এই কথাটো আমাৰ বৌ গম পাই আমাৰ ঘৰৰ মানুহক লগাই দিছে। এতিয়া মই ঘৰত একদম শান্তিত থাকিব পৰা নাই। তোৰ তাৰমানে ঘৰৰ শত্ৰুৰ আপন বধা নাছি। কিন্তু এটা কথা ভাবি চাবি, বৌৰে কিন্তু বেয়া ভাবি কথাখিনি কোনাই। বৌৰে বিয়া হৈ অহা তিৰি এটাই ভাল চিন্তাটোৱে কৰিছে। যিহেতু তই ভাল পোৱাটো বিয়া হৈ গুচি গৈছি, তাইওতো এখন ঘৰত গৃহিণী না, গতিকে তাইৰো ভালটো চিন্তা কৰিছি, তোৰো ভালটো চিন্তা কৰিছি। তই তাতে সেইটো নিগেটিভ ভাবি লাভ নাই। এতিয়া যি হ'ল হ'ল, গুচি যোৱা বান্দৰক ধৰি আনি লাভ নাই। যোৱাটো যাবা দি, এতিয়া নতুনকৈ চিন্তা চৰ্চা কৰ, আৰু বাকী এলাখান যোৱা কথা ভাবি থাকি লাভ নাই। বুজি পাইছা না? তোৰ দোকানতো মাথাটো ঠাণ্ডা কৰিম বুলি চিগাৰেট একডাল খাব আহিছিলো, তই আৰু সেই ৰামায়ণ খানে আৰম্ভ কৰিলি। নাখাং দে মই আকৌ, থাক। কি এই ৰাতি তুমি তাৰ কাপোৰ কিয় ধুবা? মই কিমান টেনচনত পৰিছো সেইগলা মাথা মাৰিব তোমাৰ টাইম নাই। কাপোৰ ধুই থাকা, তাৰ লগত ফটো উঠা, ফুৰবা যাও, সেইগলা কৰি থাকা। হেল্ল' শুনছ না? কি কৈছ? কি কৈছ? চালা কি বাকি আছো? শুনছ না তই? হাও ফোনটো কাটিলাক দেখোন। ফোনত কথা পাতিছো দেখা নেকি? পাগলৰ দৰে মাতি থাকা। জ্ঞান বোলা বস্তু নাই নেকি তোৰ? চালা লেভেলটো বেছি হৈছে আৰু। তইও পাগলা কুকুৰটোক জগা লৈছ নাই? পালি না মজাটো? পাগলা কুকুৰ কি হৈছে মেজাৰ? আগতে ৰেনা কৰা নাছিলি।
কি হৈছিল মানে সি যে তাপি ভাল পাইছিলাই তাইতো বিয়া হৈ গুচিয়ে গেল তাইৰ লগত বোলে এতিয়া আৰু নতুনকে লাইনটো লাগছি তাৰ কি কও মানে কেছটো নগেন কেছটো মানে ভালকে নগেন তাই এতিয়া গিৰাকৰ কাপোৰ দিলেও ই জ্বলি মৰে ভাত বনাই দিলেও জ্বলি মৰে ক'ৰবাত যদি ফটো চটো দিছি তেতিয়াহ'লেতো আৰু হৈছে আৰু এক ৰাখামতাই নাই ইহঁততে পাগলা উঠি আছে সিদিনা আমি খানা খাওঁতে সি দেখোন বাৰীত দেখি যাই পেলাই ফোনত কিবা ফুচফুচকে ধুনু মুনু মাৰি আছিল ময়ো সেইকাৰণে আজি কথাটো গম পাই মই বোলো অলপ বুজাওঁ এলা চলি বুজিব নেকি যি জাতক ৰা চলি মই বোলো অলপ ভালৰ দিশে আহে যদি আহাক এটা কথা ক'লো ইয়াৰ যোনটো বয়া আছে কৈ দিবি ইয়াৰ দিগদাৰ আছে যা মই নকওঁ এই জিংকে কুকুৰৰ দৰে ব্যৱহাৰ কৰিছে মোক এইগিলা কৈ পেলাই মোৰ বেয়া যিও হ'ব কাৰ লগত তো কথা পাতি আছো আতে এই মাহিৰ লগত কথা পাতি আছো ৰবা মাহি তোমাৰ দো মাহি নাইছিলা আছে তাৰ কথা তোমাৰ নাই বুলি তুমিয়ে কৈছিলা ৰুধা নাই বুলি অ নাই মানে এইটো পাতি ল মাহি ৰবা পাতি ল মাহি তোমাৰ কিন্তু মই লক্ষণ ভাল দেখা নাই দিয়া তোমাক আজি মই এই কেইদিনমান ধৰি চাই আছো আৰু মোৰ যদি মান সন্মান তুমি খেদ তোমাৰ কি অৱস্থা হয় চাই থাকিবা এই আৰু কিবা গমে পালাক নেকি এই কথা নহয় মই কিবা এটা কৰিব লাগিব হেৰি কামবেলা কিন্তু আমি ভাবতে হৈছিলা আমি ভাবতে হৈছি মানে একো গেৰাণ্টি আজি ভালে আছে কালি আৰু জট লাগতে হৈছি নাকি কিবা কামবেলা এনেকুৱাকে কৰিব লাগিব যে খাপো মৰে গাখিও নাখায় আৰু কি কৰিব খুজিছা তুমি আৰু কি কৰিব খুজিছা মানে সময়ত চব গম পাবা কেৱল ধৈৰ্য ধৰা হেল্ল' তোমাক আজি মই এটা কথা ক'ব ফোন কৰিছো কি কথা মানে আমাৰ এওঁ মোক সন্দেহ কৰা হৈছে আজিকালি সন্দেহ কৰিব লগা আৰু কি আছে সন্দেহ কৰিব লগা কি আছে মানে মোৰতো এখন সংসাৰ আছে মই মোৰ সংসাৰখনৰ কথা ভাববা লাগিব তোৰ কি এইগিলা সংসাৰৰ কথা কৈ আছ তোৰ কি বকি থকা নাই ৰবা মইতো এতিয়া মোৰ সংসাৰখন তোমাৰ তাত গুচি যাব নোৱাৰো আৰু গুচি গেলি মানুহে মোক কি বুলি ক'ব মানুহে কি ক'ব সেইগিলা বাদ দিয়া মানুহে আমাক খুৱাব নেকি মানুহেতো কোৱা কথা ক'বই হাৰে তুমি বুজি কিয় বনাই বুজি কিয় বনাই মানে মোৰ বুজবা ইচ্ছেও নাই আৰু এটা কথা মনত ৰাখা একবাৰ মই তোমাক হেৰাইছোৱে এইবাৰ কিন্তু মই তোমাক হেৰাব নোৱাৰো আৰু যদি মই এইবাৰ তোমাক হেৰাব লাগে তুমি কিন্তু মোৰ মৰা মুখখন দেখা পাবা মৰাৰ কথানো কিয় কৈ আছ এনেই মই টেনশ্যনত আছো আৰু মোক টেনশ্যন নেদবা আৰু তোমাক মই এতিয়া একলা ফোনত বুজাই থাকিব নোৱাৰো তুমি আজি মোক শেষবাৰৰ কাৰণে একবাৰ লগ কৰা এই আৰু কাৰ লগত কথা পাতি আছে ও একলাহে কৰি আছে তাৰমানে লগ কৰিব যাবি ন আজি হেন্দৰ ঘৰৰ মানুহ লগত লৈ যাম ৰ মই কি হৈছিল কোনে কি গম পাইছে আৰু কি সন্দেহ কৰি থকাৰ কথা কৈছিলা ফোনত আৰু কি লাজবাৰৰ কাৰণে লগ কৰিব লাগে লাজবাৰৰ কাৰণে লগ কৈছো দা মোৰ হাতত আৰু বেলেগ উপায় নাই কি তোমাৰ হাতত উপায় নাই ক'ৰ কি বকি আছ এইগিলা দাদা তই মই দাদা তই তই মোৰ লগত কিয় নকলি দাদা কিয় মই এনে কৰিলো সৰুৰ পৰা কাম কৰিলো মই কিন্তু নাম পালি তই বস্তু খুজিলো মই কিন্তু পালি তই আৰু জিঅ' মই বিজনেছটো কৰাৰ কাৰণে মাটিখিনি বিক্ৰী কৰিব খুজিলো সেইখিনিও তই মোৰ পৰা কাঢ়ি লৈ গেলি আৰু যদি ইনকে চলি থাকিল হয় দুদিনৰ পিছত এই পথৰ ভিক্ষাৰী হ'ব লাগিব চালা তই মোৰ নিজৰ দাদা হয় মোৰ লগত এনেকুৱা কৰিব পাৰা তোক যদি পইচাই লাগছিল তই মোক নকলি গে একবাৰ নিজৰ কথা কবা নিজৰ হলি তই চব মোৰ পৰা কাঢ়ি নেনলি হয় নেকি মোক যি কৰিলি একদিন মানুহে কোনো একো নকৰিবি এক যাবা দি দুখাইছে বাবা তই ইমান কিয় জ্বলছি দেখোন ধৰা আয়াক মেডিকেলত নিয়াও বলা মই যাওঁ তোমাৰ লগত তই ক'ত যা আৰু মোৰ লগত সামান্য অলপমান পইচাৰ কাৰণে মানুহ এটা মাৰি ফেলবা পাৰা আৰু মই তোৰ দৰে আপি এটাক মোৰ লগত ৰাখিম মইতো
তেওঁগলা পইচাৰ কাৰণে কৈছোঁ যাতে আমাৰ অভাৱ গেলা দূৰ হয় অভাৱ দূৰ কৰিব আহিছা বেলেগক মাৰি না পইচা দি মানুহে কেতিয়াও শান্তি থাকিব নোৱাৰে মোক সেনেকুৱা পইচাও নালাগে আৰু সেনেকুৱা চিন্তাধাৰাৰ মানুহো নালাগে তোৰ কথা শুনি শুনি আজি মোৰ এই অৱস্থা হ'ল তোৰ কথা শুনি মই নিজৰ ভাইটোক চালা মাৰিব ওলাইছিলো আজি আজিৰ পৰা তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই তো দেখিলে নহয় সঁচা প্ৰেম কৰি মোৰ অৱস্থা কি হ'ল যি কি নহওক ইমান মনোযোগেৰে আমাৰ অন্তিমটো পৃষ্ঠা চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ জনালোঁ তো লগ পাম অতি সোনকালে অন্য এটা কাহিনীৰ সৈতে